এভৰিৱান আপোনালোক সকলোকে মনু ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিহেতু আজি সৰস্বতী পূজা আৰু লগতে সোমবাৰ বাকি সৰস্বতী পূজা বুলি কোনো প্লেনিং নাই সোমবাৰ কাৰণে আহিলোঁ শিৱ মন্দিৰলৈ আৰু সৰস্বতী পূজাৰ কাৰণে আহিলোঁ চাদৰ মেখেলাযোৰ পিন্ধি বলক কি কৰোঁ দেখাই থাকিম আগলৈ বাকী আমি ধূপ চাকি জ্বলাই সেৱা সৎকাৰ কৰি হৈ গ'ল এতিয়া দেখিছেনে এয়া বাহিৰৰ শিৱ মন্দিৰৰ বাহিৰৰ পৰিৱেশ আৰু বলক অকণমান এনেই খোজকাঢ়োঁ কিনো কৰিম আৰু এনেই ন লাগে নেকি হা হা তুমি যে সবে চাদৰ মেখেলা পিন্ধি আহিছে তুমি কেলে এনেকৈ ক'লা ক'লা হৈ একদম ভাল লাগে আকৌ হা মোৰ ভাল লাগে ব্লেক ড্ৰেছ ভাল লাগে এইটো চাইডে আহাচোন চাওঁ ব্লেক ড্ৰেছ ভাল লাগে কিন্তু আজিৰ দিনত বাৰু এইটো ড্ৰেছ পিন্ধেনে হা মোক চাওকচোন ইমান ধুনীয়া হৈ চাদৰ মেখেলা চবেই পিন্ধে কিন্তু এতিয়া এনেকৈ আহিলে চাব ঠিকে কৈছে অঁ চাদৰ মেখেলা চবেই চাই চাদৰ মেখেলা মাজত নাই সেইটো চকু দিব ন মাজতে বেয়াটো চকু দিয়ে চব যদি ভাল হৈ আহে তাত বেয়া কোন হ'ব আয়ো চাওকচোন এইফালে চাদৰ মেখেলা সোঁফালে চাদৰ মেখেলা কিন্তু এইটো হ'ল হাইৱে আৰু ছাইডেদি সোমাই গৈ এইটো ছাইডে সেইটো শিৱ মন্দিৰ আৰু আমাৰ হৈ গ'ল এতিয়া যাব লাগে চৰি লগত ভাইটি দুটা আহি আছে সিহঁতক কিবা এটা খুৱাই আমি ঘৰ যাব লাগে আৰু সেয়া সুন্দৰী দুজনী দেখিছেনে বাকী এয়া ৰাস্তাত মই অকলে আহিছোঁ তাৰ কাৰণটো হ'ল হেলমেট কাৰণ মই হেলমেট নাই পিন্ধা সেইকাৰণে মই আগতে নামি দিলোঁ বাকী লগৰজনী আগত পঠাই দিলোঁ ফটো মাৰা প্ৰক্ৰিয়া খতম হ'ল যদি এতিয়া আমি ঘৰ যাব পাৰোঁ তহঁতি ছোৱালী ল'লে কেলৈ অহা নাই আমাৰ লগত আহিছ যে লাজ লাগিছে নাই বাৰু ছোৱালী লৈহে আহিব লাগে আমি ছোৱালী আমাক লৈ আহিছে বাইকবিলাকত সেইটো নাম ল'লোহে ফোনত ব্যস্ত হাই হেল্ল' বাইপাছ দেখিছেনে ৰাইজ লখিমপুৰ বাইপাছ হেল্ল' ৰাইজসকল আমি আহি গ'লোঁ এতিয়া কিবা এটা খাবলৈ এইখনত আমি সদায় খাওঁ মানে কি যেতিয়া আহোঁ এইখনতে খাওঁ এতিয়া ব'লক আমি যাওঁ কিন্তু মানুহ বহুত ভিৰ আছে সেইটোহে প্ৰব্লেম ভুলবশতঃ ৰাইজ যিহেতু আমি তাত কেবিন নাপালোঁ ইমান মানুহ ভিৰ সেইকাৰণে আমি আকৌ গুচি আহিবলগীয়া হ'ল এয়া গুচি আহিলোঁ ডাইৰেক্ট যিহেতু মোৰ লগৰজনী ভায়েকক লৈ লৈছে আৰু ময়ো মোৰ ভাইটিক লৈ লৈছোঁ সেইকাৰণে ভালকৈ বহি কিবা এটা খাওঁ বুলি ভাবিলোঁ বাকী আহি গ'লোঁ আৰু এখন ফেভৰেট ৰেষ্টুৰেণ্টত তন্ময়দাৰ বিগ ফেন আমি কেইখনমান ৰেষ্টুৰেণ্ট বগালোঁ তিনিখন ৰেষ্টুৰেণ্টৰ পিছত লাষ্টত আমি আহি পালোহি ভাইটি কি খাবা কি খোৱাবা তুমি সেইটো কোৱা তেতিয়া চব খাম হয় নাই কি খোৱাবা সেই বুলি কোৱা কি খোৱাবা
আপুনি বিয়াখন কেতিয়া পাতিব? মই হা? 2028 2028 বুঢ়ী হৈ যাবচোন। নহয়, 2028 মোৰ বয়স হ'ব তোমাৰ 24 বছৰ। এতিয়া 21 বছৰ, 3 বছৰ পাছত মোৰ বয়স হ'ব 24 বছৰ। ফেব্ৰুৱাৰী 19 তাৰিখে মোৰ বিয়া। আমাক এৰি থৈ গুচি যাব? এয়া অৰ্ডাৰ আহি পোৱা নাই কাৰণে কফি একাপকৈ ল'লোঁ, খাই লওঁ, মানে টাইমটো পাছ কৰি থাকোঁ খাই খাই। বাকী অৰ্ডাৰ আহিব, খাম আৰু ঘূৰা ঘূৰি হ'ম। আৰু মাজতে এইবোৰ দেখিছে নাই ফকতীয়া, এইবিলাক কয় ফকতীয়া এইবিলাক কৰি আছোঁ, ইমানেই আৰু। কোনজনী তুমি হাততো টেটু কৰিছা নে? মই আজিহে দেখিছোঁ। ফাইনেলি আমাৰ খানা আহি পাই গ'লহি, গৰম গৰম ছাৰ্ভ কৰি আছোঁ। খাব লাগে, যাব লাগে, জল্দি জল্দি খাওঁ। সেইটো চাল লৈ যাওঁ আকৌ। বেলেগ পাৰিবি এখন পাৰিবি। আজিলৈ ভিডিঅ'টো ইমানেই। বাকী ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু লগতে যদি আপুনি মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। বাই।